Hello everyone, welcome back to Homiamon. তোমালোকে জানাই আমি লাস্ট ভিডিও জেএসবি দাৰ ওপৰ পৰাইছিলো কাৰণটা এনেকে কৈছিলে শুনা তোমাৰ জি ভিউজ আহি আছে ন অনলি জেএসবি নামটো লৈ আছে কাৰণে ভিউজ আহি আছে তাৰ পিছত তোমালোকে আমাৰ ভিউজ গৈ পেলাই চাবই পাৰা ডেসক্ৰিপচনত লিংক আছে ভিডিওটো চাবা আৰু আমাৰ ভিডিও ষ্টাৰ্ট কৰো এতিয়া ইমান টাইম হৈ গ'ল ৰাজবীৰ ভাই আহাই নাই যে ফোন এটা কৰো ৰ ৰাজবীৰ ভাই ক'ত আছা ইমান টাইম হৈছে আহা নাই যে ভাই আহি আছো ৰ ইম্পৰ্টেণ্ট বস্তু এটা লৈ আছো ফেচ মাস্ক ভাল নহয় বে তেন্তে চেনিটাইজাৰ নহয় বে তাৰছে ইম্পৰ্টেণ্ট গম পাইছো গালিবোৰ কি ফাল্টু কথা কোৱা বে নাই মানে তুমি জাকে তাকে দি থাকাটো মই ভাবিছো নোলোৱাকে দিব কেনেকে পাৰিবা হেত কেলা সৰি কিন্তু বস্তুটো কি আছিল নো কেপি বে भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है सो আজি আমাৰ মাজত এজন ৰেপাৰ আছে I'm not a rapper bro মই MC কৰো বে ওকে তো আজি আমাৰ মাজত এজন এমচাৰ আছে তেন্তে আহক স্বাগতম জনাও মিস্টাৰ হেল্ল' বেবি কোৱা তুমি বুলে ৰাজবীৰৰ ইন্টাৰভিউ লবা শুটিংয়ে কৰি আছো মই এতিয়া ময়ো আহো না তোৰ যে ফক্টুৰ আগত মই ডাঙে নাই নালাগে আজি নালাগে দিয়া বেবি কালি আহিবা কালি মই বেলেগৰ শ্বুট ল'ম ন কালি আহিবা দিয়া হ'ব দিয়া বাই বেবি বাই সো স্বাগতম জনাও আমাৰ মাজত ৰাজবীৰ What's up guys rapper bekela ৰাজবীৰ এইটো নাখাব ৰাজবীৰ নাখাব এইটো শেষ টেষ্টটো কিন্তু তামাম হয় বে বাট গৰম কিয় মানে হে ৰাজবীৰ 2.0 আহা হোৱাই নাই কি কৰো এতিয়া মই মোৰ মোটাও লাগিছে সেইটোতে মুটি দিওঁ শান্তি ৰাজবীৰে নিজৰ লাইফত বহুতখিনি ষ্ট্ৰাগল কৰিছে আজি তেওঁৰ মুখৰ পৰাই শুনো তেওঁ কিমানখিনিনো ষ্ট্ৰাগল কৰিছে ভাই মোৰ লাইফত মই বহুত ষ্ট্ৰাগল কৰিছোঁ এনেকুৱা এটা সময় আছিলে থাকিবৰ কাৰণে ঘৰ নাছিলে খাবলৈ ভাত নাছিলে আৰু হাগিবলৈ লেট্ৰিন নাছিলে তেতিয়া মই গৈ কিনে ৰেল লাইনত হাগিছিলোঁ মানুহ আহি থাকে কেলা মই হাগি থাকোঁ মানুহ মোক চাই কিনে হাঁহি থাকে কেলা বে মই হাগি থাকোঁ কিন্তু মই উঠা নাছিলোঁ মই জানিছিলোঁ এতিয়া যদি মই উঠি যাওঁ দুপৰীয়া আকৌ আহিব লাগিব ইমান ষ্ট্ৰাগল কৰাৰ পিছে মই এনেকুৱা জেগাত আহিছোঁ এটা সময় আছিলে কেপি খাবলৈ মোৰ তাত পইচা নাছিলে তেতিয়া মই দেউতাকৰ পকেটৰ পৰা পইচা চুৰ কৰি কিনে খাইছিলোঁ কেপি গাঞ্জা মদ আৰু এতিয়া কেপি গাঞ্জা মদ বিৰি দোকান খুলি দিব পাৰিম মই A few moments later. ওকে সো ৰাজবীৰ ভাই আমাৰ থ্যাংক ইউ ভাই কেপি গাঞ্জা মদ বিৰি দোকান খুলি দিব পাৰিম মই সো ৰাজবীৰ ভাই তুমি তোমাৰ ভিডিঅ'ছবোৰত ইমান গালি কিয় দিয়া গালি কিয় দিওঁ তুমি মোৰ আগৰ ভিডিঅ' চোৱা তাতে গালি নাই ভিউজো নাই এতিয়া একেলা দুটা গালি দিওঁ লাখ ভিউজ বে মই নিজৰে বেজতি কৰি ল'লোঁ সো ৰাজবীৰ দা বং লাগে বে ৰ'বা এইটো লোৱা জলদি টান মাৰি আহা যোৱা এতিয়া আহি আছোঁ ভাই এতিয়া আহি আছোঁ A few moments later. ভাই বহা থ্যাংক ইউ বে ব্ৰো বহা ওকে বং লাগে বে অলপমান খালাইচোন এবাৰ লাষ্ট লোৱা এইবাৰে লাষ্ট যোৱা খাই আহা জলদি যোৱা
A few moments later. একদম মজা লাগি গ'ল বে অঁ ভাই লোৱা হৈ গ'ল এতিয়া ইণ্টাৰভিউ কৰোঁ অঁ ভাই আৰু এবাৰ লাষ্ট কেলা বম মাৰিলি নেকি বাল তই ইমান বং বং কৰি থাক যে কেলা ওম প্ৰকাশ মিশ্ৰৰ কিমান শ্বট লগাব লাগিছে তই বাল ডিছ লাগে তোক কেলা ডিছ লাগে তোক নাই নাই দাদা মই ধেমালি কৰি আছিলোঁ এইটো চাক প্ৰেংক প্ৰেংক আঙুলি দেখাই দিয়ক হাতটো দেখাই দিয়ক চ' ৰাজবীৰে আমাৰ কাৰণে আজি এটা ৰেপ কৰিব তেওঁ আজি ৰেপটো শুনি লওঁ ইয়া ব্ৰ নামো ৰাজবীৰ মৰিগাঁৱৰ গুণ্ডা আলে পালে নকৰিবি চিংকিটি মুণ্ডা ভাল অলপমান গালি দি দিয়া ভিউজ বেছিকৈ আহিব অ'কে ব্ৰ ইয়া তই হলি জহৰা তোৰ হ'ব কৰোণা চিকিউৰিটি গাৰ্ড তই ৰাতি দিবি পহৰা তো ৰাজবীৰ ভাই তুমি তোমাৰ ফেন্সক কি মেছেজ দিব বিচাৰিবা গান লিখা বা ৰেপ হিপ হপ কৰা বা ডেপ মোৰ ভিডিঅ' চাবলৈ নকৰিবা মিছ ৰাজবীৰক ভুলতো নকৰিবা ডিছ আৰু কেপিৰ দাম বাঢ়ি হৈ গ'ল 20 চ' থেংক ইউ ছ' মাছ ৰাজবীৰে আমাৰ শ্ব'ত অহাৰ কাৰণে আমাৰ শ্ব'ৰ ইমানখিনি এইবোৰ মৰম ঠিক আছে ব্ৰ বং লাগে বে মাদাৰ Going down for real.